ঠাণ্ডা পানী নাখালে নাৰিকলৰ পানী তেতিয়াহ'লে ৱেলকাম টু মাই ইউটিউব চেনেল স্পেচিয়েল কালেকশ্যন মই বিমল আপোনাৰ লগত কথা পাতিবলৈ ওলাইছোঁ আজি মই আমি খাই থকা নাৰিকলটোৰ বিষয়ে নাৰিকলৰ পানী খাইছে নিশ্চয় ভাল লাগে খাই পেলাই আজি তাৰ বিষয়ে কথা পাতিম নাৰিকলৰ ভিতৰত পানীখিনি ক'ৰ পৰা আৰু কিয়নো থাকে পানীখিনি আজি অলপ জানিবলৈ চেষ্টা কৰোঁ তেন্তে চাই থাকক মোৰ ভিডিঅ'টো লাষ্টলৈ গতিকে নাৰিকলটো যেতিয়া আমি এৰুৱাওঁ তেতিয়া বাকলিটো এৰুৱাই দিয়াৰ পাছত যিটো অংশ পোৱা যায় সেইটো নাৰিকলৰ গুটিটো বীজ আৰু বীজটোৰ ওপৰত 3টা চকু থাকে চকু নহয় চকু নিচিনা দেখায় চাবচোন 3টা চকু থাকে দেখিছেই চাগৈ আৰু সেই 3টা চকুৰ তলফালে নাৰিকলৰ ভ্ৰূণটো থাকে ভ্ৰূণ আৰু এই ভ্ৰূণটোৰ পৰাই এটা নতুন গছৰ সৃষ্টি হয় ভ্ৰূণটো যেতিয়া নিচেই চালুকীয়া অৱস্থা থাকে সৰু থাকে তেতিয়াহ'লে তাকতো পৰিপুষ্টিৰ যোগান ধৰিবই লাগিব প্ৰাণীবোৰে যেনেকৈ মাকবিলাকে পোৱালিটোক খাদ্য যোগান ধৰে সেই গছজোপায়ো মানে নাৰিকলটো নিজৰ ভ্ৰূণটোক পৰিপুষ্টিৰ যোগান ধৰিব লাগিব ডাঙৰ কৰিব লাগিব যেতিয়ালৈকে ভ্ৰূণটোৰ পৰা গছ নহয় তেতিয়ালৈকে সিহঁতক পৰিপুষ্টি যোগান ধৰিবই লাগিব গতিকে সেইকাৰণে তাৰ পৰিপুষ্টিৰ বাবে কিছুমান কোষ থাকে কিছুমান গছত কিছুমান নাৰিকলৰ ভ্ৰূণটোৰ বাহিৰেও আৰু এটা বস্তু থাকে ভ্ৰূণ পোষ ভ্ৰূণটোক কি কয় ভ্ৰূণ পোষটোক এণ্ডস্পাৰ্ম বুলি কয় গতিকে সেই এণ্ডস্পাৰ্মটোৰ গঠন কৰে কিছুমান কোষে আৰু যিবিলাক কোষে সেই এণ্ডস্পাৰ্মটো গঠন কৰে সেইবিলাক কোষৰ ভিতৰত এই ভ্ৰূণটোৰ পৰিপুষ্টিৰ বাবে কিছুমান ৰাসায়নিক আহাৰ সঞ্চিত হৈ থাকে ভ্ৰূণ পোষ কি জানে ভ্ৰূণ পোষ আমি নাৰিকলটো যেতিয়া গুচাই দিওঁ গুচাই দিয়াৰ পাছত বীজটো পাওঁ আৰু বীজটো সেই আৰু এখাপ গুচাই দিয়াৰ পাছত আমি বগা অংশটো পাওঁ নহয় নাৰিকল খাওঁ গতিকে সেই নাৰিকল বগা অংশটো হৈছে ভ্ৰূণ পোষ আৰু ভ্ৰূণ পোষ গঠন কৰা যিবিলাক কোষ সেইবিলাকত কিছুমান কোষ বেৰ নাথাকে আপোনালোকে জানেই চাগৈ যে কোষৰ ভিতৰত কিছুমান পনীয়া বস্তু থাকে আৰু সেই পনীয়া বস্তুবিলাক কি হয় সেই পানীৰ কাৰণে ভ্ৰূণ পোষটোৰ ভিতৰত জমা হৈ থাকে যিহেতু কিছুমান কোষৰ কোষ বেৰ নাথাকে সেইকাৰণে সেই পনীয়াবোৰ তাতে থাকি যায় সেইবিলাক সাধাৰণ পানী নহয় আচলতে ভ্ৰূণ পোষ গঠন কৰা কোষবিলাকৰ পনীয় তাৰ ভিতৰত থকা পনীয় আমি দুটা বস্তু পাওঁ যেতিয়া নাৰিকলটো গুচাওঁ এটা সেই কোমল যিটো খাওঁ আমি বগা অংশ আৰু এটা পনীয়া অংশ আমি নাৰিকলটো গুচাওঁ তেতিয়া প্ৰথমতেতো আমি বাকলিটো পাওঁ বাকলিটো গুচাই দিয়াৰ পাছত আমি টান অংশটো পাওঁ টান অংশটো বীজটোৰ পাছত আমি নাৰিকলটো যিটো খাওঁ বগা অংশটো কোমল অংশটো সেই অংশটো পাওঁ সেই অংশটোক কোৱা হয় মিয়াৰ এণ্ডস্পাৰ্ম আৰু সেই বস্তুটো খাই দিয়াৰ পাছত কি পাওঁ খাই দিয়াৰ পাছতে নাপাওঁ আগতে যেতিয়া ভাঙি দিওঁ তেতিয়া পানীখিনি পাওঁ সেই পানীখিনি কয় লিকুইড এণ্ডস্পাৰ্ম এতিয়া চাগে গম পালে যে পানীখিনি ক'ৰ পৰা আহে যিখিনি খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কোষ থাকে সেই ভ্ৰূণটোৰ কাৰণে পৰিপুষ্টি যোগান ধৰিবৰ কাৰণে ভ্ৰূণ পোষটো গঠন কৰা যিখিনি কোষ থাকে সেই কোষখিনিৰ কোষ বেৰ নাথাকে কিছুমানৰ আৰু সেই কোষ বেৰ নথকাৰ কাৰণেই সেই কোষত থকা কোষৰ ভিতৰত থকা পনীয়খিনি সেই ভ্ৰূণ পোষটোৰ ভিতৰত একগোট হৈ থাকে আৰু সেইখিনি পানী আমি খাওঁ গতিকে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক নাৰিকলৰ বিষয়ে জানক নাৰিকলৰ বিষয়ে জানিলেই চাগে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মই নাৰিকলৰ পানী খাওঁ